মাতৃ ইতিহাস এতিয়াও সাক্ষী। শ্বহীদৰ বলিদানৰ স্তম্ভত প্ৰতিষ্ঠিত এই ভাৰত, কত মাতৃৰ দেশপ্ৰেম নিহিত হৈ আছে এই দেশৰ স্বাধীনতাৰ আঁৰত। বৈচিত্ৰতা আমাৰ সংস্কৃতি, ঐক্যতা ভাৰতীয় অস্তিত্বৰ শক্তি। নে হিন্দু নে মুছলমান, এই দেশ আমাৰ আটাইৰে মাতৃ। স্বৰ্গতকৈও সুন্দৰ এই আমাৰ জন্মভূমি, কিন্তু দুৰ্নীতিৰ কবলত পৰি হৈছে জৰ্জৰিত। নাজাগিলে দেশবাসী, ভাৰতৰ হ'ব সংহাৰ। অনাগত প্ৰজন্মই নাপাব বিচাৰি পাৰাপাৰ। ভাগৰুৱা শৰীৰত শীতল বতাহৰ স্পৰ্শ, আৰু চকুত উন্নত ভাৰতৰ আশা। অসমৰ তেজেৰে নিৰ্মিত মই ভাৰতীয়, মোৰ অন্যতম পৰিচয় অসমীয়া ভাষা।